নাজানো তুমি কেতিয়া বুজিবা, কিন্তু মোৰ প্ৰত্যেকটো ষ্টেটাছ তোমাৰ কাৰণে। কেতিয়াবাতো ৰিপ্লাই কৰি দিয়া। এয়াহে ভাল পোৱা? ধুনীয়া বুলি একো নাই। তুমি যাক যিমান বেছি ভাল পাবা তাক সিমান বেছি ধুনীয়া লাগিব। সঁচা ভাল পোৱা বিচাৰি পোৱা নাযায়, ইয়াক গঢ়িব লাগে। আচলতে প্ৰথম প্ৰেম দ্বিতীয় প্ৰেম বুলি কোনো কথা নাই। সত্যটো এয়াই যে যাক পোৱাৰ পাছত তোমাৰ জীৱনত আনৰ ভাল পোৱাৰ প্ৰয়োজন নহয়। ভাবিলেই ভাল লাগে জানা, কেতিয়াবা তুমি আৰু মই আমি হ'ম, আৰু তেতিয়া সময়বোৰ ন কেৱল আমাৰ হ'ব। মই তোমাৰ মৰম, ভাল পোৱা, বিশ্বাস সকলো হ'ব পাৰিম। তুমি কেৱল মোৰ হৈ থাকা। ঐ, মই যদি কিবা বুজি নাপাওঁ তুমি বুজাই ল'বা, আৰু তুমি যদি বুজি নোপোৱা মই বুজাই ল'ম। কিন্তু সৰু সৰু কথাত খং কৰি কাজিয়া লাগি মোক এৰি থৈ নাযাবা দেই পোৱালি। ঐ শুনচোন, কিয় বা নাজানো কিন্তু তোক হেৰুৱাম বুলি বৰ ভয় লাগে। তোমাক নিজৰ কৰিব নোৱাৰিলেও কোনো কথা নাই, কিন্তু এটা কথা ভাবিয়ে ভাল লাগে, এটা সময়ত তুমিও মোৰে সপোন দেখিছিলা। হেল্ল', ক'ত আছ? এই বাহিৰত অলপ ওলাই আহিছিলোঁ, কচোন। ইমান ৰাতিলৈ বাহিৰত থাকিব লাগেনে? সোনকালে ঘৰত যা। যাওঁৱে আৰু। কিবা খালি নে নাই? নাই খোৱা, খামহে। খাই ল'বি আৰু জল্দি ঘৰত যা। ইমান কেয়াৰ নল'বি আকৌ, মৰম বেছিকৈ লাগিছে। ইছ হ'ব, কেয়াৰটো ল'বই লাগিব। তোৰ বাহিৰেনো মোৰ কোন আছে? অহংকাৰ মোৰ নাই। অহংকাৰ সেইদিনা কৰিম যেদিনা মই মৰিম, যেতিয়া শ্মশানলৈ যোৱাৰ সময়ত বাকীবোৰ খোজকাঢ়ি যাব আৰু মই কান্ধত উঠি যাম। হ'ব বাৰু দুখীয়া, কপালত নাই যদিও নিজেই লিখিম নিজৰ ভৱিষ্যত। শূন্যৰ পৰা আৰম্ভ কৰিছো, আগবাঢ়িবলৈ অলপতো সময় লাগিবই। আশা নহয়, চেষ্টা কৰিম, কোনোবা এদিনতো সফল হ'ম।